গাইজ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই বহুত ব্যস্ততাৰ মাজত আছোঁ সেইকাৰণে ভিডিঅ' দিব পৰা নাই আৰু আজি বহুত দিনৰ মূৰতে এটা ৰেচিপি লৈ আহিছোঁ ৰেচিপিটো হৈছে গাহৰি মাংস বলক এতিয়া মোৰ লগত পাকঘৰৰ ৰেচিপিটো বনাওঁগৈ সো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক সো গাইজ এয়া মই পোনপ্ৰথমে গাহৰিখিনি বইল কৰি ললোঁ আৰু এতিয়া বনাওঁ আৰু জলদি আৰু এইফালে মছলাখিনি ৰেডি কৰি লৈছোঁ ইফালে পিয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু আদা নহৰু পেষ্ট বনাই লৈছোঁ আৰু ইফালে জলকীয়া শুকান জলকীয়া খুন্দি লৈছোঁ আৰু ইফালে ৰেড চিলিও আছে শুকান জলকীয়া আৰু ৰেড চিলি একেলগত লৈছোঁ আৰু এতিয়া বনাওঁ আৰু সো আপোনালোকে চাই থাকক শেষলৈকে আৰু ইফালে গোটা জিৰা অকণমান দি দিছোঁ তাৰপিছতে পিয়াজ আদা নহৰু ভাজি ল'ম আৰু ইফালে হালধি এচামুচ দিম আৰু এতিয়া মই গাহৰিখিনি দি দিম ধুনীয়াকৈ লৰাই থাকিম এনেকৈ আৰু জলকীয়াখিনি পাছত দি দিওঁ মাংসৰ লগত ধুনীয়া খাবলৈ এতিয়া মই ভাজি ল'ম ধুনীয়াকৈ তো গাইজ আপোনালোকে আমাৰ পাকঘৰটো ইগন'ৰ কৰিব দেই আৰু ইফালে আমাৰ মানে মাংসটো জুইত বনালেহে বেছি ভাল হয় সেইকাৰণে জুইত বনাইছোঁ নহ'লে আমাৰ পাকঘৰ বেলেগ আছে এতিয়া মই ঢাকনিখন মাৰি দিম ঢাকনিখন 2 মিনিটমান ৰাখি দিম তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ইফালে মই আলু দুটা কাটি লৈছোঁ আৰু আলু দুটা দি দিওঁ আপোনালোকে দিলেও দিব পাৰে নিদিলেও একো নাই কিছুমান আলু দি ভাল লাগে খাবলৈ আলু দুটা দি দিলোঁ এতিয়া মই এয়া পানী দি দিম তো গাইজ ইমান ধুনীয়া গোন্ধ ওলাইছে আৰু আপোনালোকৰ প্ৰয়োজন অনুসৰি পানী দিব আৰু যিহেতু মই অকণমান জোল কৰি ৰাখিম সেইকাৰণে বেছিকৈ পানী দিছোঁ তো গাইজ এতিয়া মই মাংসখিনি চাম ঢাকনিখন গুচাই লওঁ এইয়া ইমান ধুনীয়াকৈ উতলি আছে চাওকচোন গাইজ আৰু কালাৰো কিমান ধুনীয়া হৈছে কালাৰটো চাওক আৰু গোন্ধটো একদম ক'বই নোৱাৰি আৰু এতিয়া মই নিমখ দি দিম আপোনালোকৰ প্ৰয়োজন অনুসৰি দি দিব এয়া মই দি দিম নিমখ নিমখখিনি দি দিলোঁ আৰু এইখিনি আৰু অকণমান উতলিব দিম চ' গাইজ এতিয়া মোৰ মাংসখিনি হৈ গ'ল আৰু চাওকচোন এয়া আৰু ইয়াতে মই মান ধনিয়া দি দিছোঁ এয়া কি ধুনীয়া হৈছে কালাৰ চালাৰ আৰু এইফালে পানীলাও খাৰ বনাই আছোঁ গেছত আৰু এইটো মান ধনিয়া বুলি কয় মান ধনিয়া দি দিম আৰু এইটো কটা মছলা বুলিও আৰু কিছুমানে এইটো কটা মছলা বুলিও কয় তো গাইজ এইটো পানীলাও খাৰখিনি দি দিম আৰু মাংসখিনি এতিয়া খাইহে কথা আৰু এতিয়া নমাওঁ চ' চাই থাকক আপোনালোকে চাওক কালাৰ চালাৰ
ইমান ধুনীয়া কালাৰ হৈছে সো গাইজ যদিহে মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদিহে মোৰ ইউটিউব চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব সো গাইজ আজিলৈ বাই বাই